শিলৰ সাঁকো আহোম ৰজাৰ দিনত বনোৱা এতিয়াও গাড়ী চলি আছে তাৰ ওপৰেদি। এয়া ওপৰেদি গাড়ী যায়, এইফালেদি ট্ৰেইন যায়। বগীবিল দলঙৰ তলেদি ট্ৰেইন যাব, এইটো অলপ ভাবিবলগীয়া কথা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আমি এতিয়া যোৰহাট টাউনত আছোঁ। এয়া গৈ থকা দেখিছে আপোনালোকে। মই দাদাৰ লগত আহি আছোঁ বাইকত। নতুন আমাৰ পেটটোৰ কাৰণে কিছুমান বস্তু ল'বলৈ, আৰু আগদিনা মোৰ অলপ গা বেয়া আছিলে কাৰণে ভালকৈ ভিডিঅ'টো বনোৱা নহ'ল। এতিয়া আমি ঘৰলৈ যোৱা ভিডিঅ'টো ভালকৈ চাওক। এয়া আমি যোৰহাটৰ পৰা যাব ওলাইছোঁ এতিয়া। ঘৰ হৈ বগীবিল হৈ যাম, তাকে আপোনালোকে চাই যাব। আজি ঘৰ যাম আৰু ডাইৰেক্ট। আজি শেষ হ'ল আৰু ফুৰি এতিয়া বগীবিল হৈ আমি ঘৰ যাম। তাকে এয়া আমাৰ দাদাই আজি ফুৰালে যোৰহাট। এতিয়া যাব ওলাইছোঁ আৰু, তাকে চাই যাব। শিৱসাগৰ পালোহি। শিৱসাগৰৰ পৰা এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় ৰোডত। চাওক কি ধুনীয়া আজি বতৰ, পূৰা ডাৱৰ ওলাই আছে। শিলৰ সাঁকো নামঘৰ। শিলৰ সাঁকো আহোম ৰজাৰ দিনত বনোৱা এতিয়াও গাড়ী চলি আছে তাৰ ওপৰেদি। এয়া আপোনালোকে চাওক, এয়া একদম লেতেৰা পেতেৰা কৰি থৈছে। এইখন চৰকাৰে চাব লাগে আৰু বৰ ধুনীয়াকৈ বনাব লাগে। এইখনৰ পৰাই ইমান দিনে চলি আছে। এতিয়া একো ৰিপেয়াৰিং কৰা নাই। তাকে আপোনালোকে দেখিছে, আমি এয়া পাৰ হৈছোঁ শিলৰ সাঁকো। এয়া আমি শিৱসাগৰ বাইপাছেদি আহি এয়া এইফালে শেষ হ'লহি এইখনত বাইপাছ। এয়া আপোনালোকে দেখিছে, ইমান ধুনীয়া ধুনীয়া পাৰ্ক। এয়া আমি শিৱসাগৰ পাৰ হৈছোঁ। শিৱসাগৰখন ভালকৈ চাবৰ মন আছিলে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, কিন্তু টাইম নহ'ল। ঘৰলৈ যাবলৈ দেৰি হোৱাৰ কাৰণে সোনকালে আহিলোঁ। আমি আহি আছোঁ এতিয়া বগীবিল পাম আৰু। আমি যোৰহাটৰ পৰা আহি আছোঁ আজি। তাকে এয়া দাদাই চলাই আহিছে। এয়া আমাৰ মা, দেউতা, এয়া ৰিকি পূৰা শুই আছে। এয়া আমাৰ সৰু কুকু পোৱালিটো শুৱাই আনিছে মায়ে, টমি। একদম পূৰা শুই আছে এতিয়া। এতিয়া বহুত উৎপাত কৰি এতিয়া অলপ শুই। আমি ক'ত পাইছোঁ ভালকৈ চিনি পোৱা নাই। যদি কোনোবাই জানে কমেণ্ট কৰিব। ডিব্ৰুগড়ে পামগৈ নে বাইপাছে পাইছোঁহি, আমি একেবাৰে ধৰিব পৰা নাই। যোনে কোনোবাই যদি ইয়াৰ মানুহে চাইছে কমেণ্ট কৰিব কি জেগা। আহি থাকোঁতে ফোন এটা আহিলে মোৰ লগৰ ত্ৰিদীপৰ, যে সিও আহি আছে শিৱসাগৰ। এতিয়া বগীবিলত আছে সিহঁতি, আমি বগীবিল গৈ আছোঁ। সেইকাৰণে মই তাক ক'লোঁ যে আমি বাটতে লগ কৰিম, অলপ আহি থাকা। এয়া আমি মৰাণ আহি পাইছোঁহি। চাওক, বহুত ভাল লাগিছে আহি। এতিয়া বাজিছে 1:25 আৰু 2টামান বজাত পামগৈ আৰু। এয়া আমি মৰাণ টাউনৰ পৰা ওলাইছোঁ। এয়া আমি আহি অলপ দূৰত ৰৈছোঁহি, তাৰপিছত ডিব্ৰুগড় পামগৈ আৰু। আহি ভাগৰ লাগি গৈছে। টাৱাৰবিলাক চাই কি মজা লাগিছে। আমি যাম আৰু অলপ দেৰি ৰেষ্ট লৈ লৈছোঁ। বহুত দূৰ অহা হৈছে ডাইৰেক্ট যোৰহাটৰ পৰা। তাকে আপোনালোকে চাই যাব। এইবাৰ মই প্ৰথম আহিছোঁ এইটো ৰাস্তাত, ভাল লাগিছে আহি।
আমি আহি বগীবিল পোৱাৰ আগত মোৰ লগৰ ল'ৰাজনক লগ পালোঁ, লগৰ ত্ৰিদীপ তেজপুৰৰ। তাকে সিহঁতিও ফুৰিব আহিছে। এয়া তাকে আমি এতিয়া গৈ থাকোঁ, ই শিৱসাগৰত থাকিব। তাকে বেছি দেৰি নকৰোঁ আৰু, বেলেগ ৰ'দ। এয়া সিহঁতৰ লগৰ আহিছে, সেয়া আমি যাওঁ আৰু। এয়া আমি আহি পালোহি ডিব্ৰুগড় বাইপাছ। এইফালেদি চিধা আপুনি ডিব্ৰুগড় যাব, সেইফালেদি আমাৰ বগীবিল যাব পাৰিব। এয়া চাওক, এইকণতে খেলি মেলি লাগিব, ভালকৈ চাই লওক। ইফালে ডিব্ৰুগড় যায় আৰু এই লেফ্ট ছাইডে আপোনালোকে বগীবিল যায়। ধেমাজি বগীবিল সেইখন। এয়া বগীবিলৰ টোল গেট পাইছোঁহি। ষ্টাৰ্ট হোৱা নাই চাগে, চাওঁ কি হয় আৰু। চাওক, আৰু অলপ দিনৰ পিছতে ষ্টাৰ্ট হ'ব আৰু টোল গেট। ধেমাজি ছাইডৰ পৰা আহিলে আপোনালোকে ডিব্ৰুগড় ফালে এইখন টোল গেট পাব। আমি পাৰ হৈ গৈছোঁ, ষ্টাৰ্ট হোৱা নাই আৰু। আমি আহি পাইছোঁহি। আমাৰ মা দেউতাহঁতো এইবাৰ প্ৰথম আহিছে, সেইকাৰণে খুব ভাল লাগি আছে বোলে, চাবলৈ মন গৈ আছে। তাকে আমি পাইছোঁহি আৰু চেক পইণ্টত দি আমি এতিয়া পাৰ হৈ যাম। এয়া বগীবিল, অসম বিখ্যাত বগীবিল। এয়া মায়ে সেৱা কৰি লৈছে ধুনীয়াকৈ জল দেৱতাক। এয়া বৰ ধুনীয়া লাগিছে। এয়া চাওক, আমি বগীবিল দলঙৰ ওপৰত, বহুত ভাল লাগিছে। তাকে এয়া মোৰ ছেকেণ্ড টাইম। বহুত ৰ'দ দি আছে, একদম চাই বহুত ভাল লাগিছে। এয়া আৰু দেখাই আছোঁ আপোনালোকক। দেখি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হা, বহুত ভাল লাগিছে। এইবাৰ প্ৰথম আহিছ? ভাল লাগিছেনে নাই? ভাল লাগিছে। আকৌ আহিবি নে? আহিম। এয়া আমাৰ টমি কুকুৰ পোৱালিটো, ইও চাইছে, এইবাৰ প্ৰথম আহিছে। মা কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ধুনীয়া ওপৰত মোৰ ঘূৰাব নেকি? নোঘোৱাই। এয়া আমাৰ দেউতাও আহিছে। দেউতা কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। বৰ ধুনীয়া লাগিছে। আমি এতিয়া অলপ ফটো চটো উঠিম, আপোনালোকে চাব। তলেদি যাম, বগীবিল দলং আপোনালোকে চাই যাব, বহুত ধুনীয়া লাগে। এতিয়া আমি বগীবিল দলঙৰ তলেদি যাম। মাছৰ বজাৰ, লোকেল মাছৰ বজাৰ। ইয়াত মাছৰ এভেইলেবল, একদম মাছ যি মাছ খায়। এয়া আমি আহি পাই গ'লোহি বগীবিল দলঙৰ তলত। এতিয়া চাই ভাল লাগিব, একদম ধুনীয়া লাগিব। কোনফালেদি ট্ৰেইন যায় তাকে দেখাম আমি। বগীবিল দলঙৰ কেনেকৈ ট্ৰেইন বগীবিল দলঙৰ তলেদি ট্ৰেইন যাব, এইটো অলপ ভাবিবলগীয়া কথা। চাব ধুনীয়াকৈ। পাই গ'লোহি বগীবিল দলঙৰ তলত। কি ধুনীয়া লাগিছে চাই, বাপৰে বাপ। ট্ৰেইনৰ আলি চাই বোলে মায়ে, ট্ৰেইনৰ। তাকে আমি এতিয়া উঠিব ধৰিছোঁ ওপৰলৈ। আহক, জংঘল হৈ আছে গোটেই। আমি ইয়াদি উঠি যাম। আকৌ কেতিয়া আহিম ঠিক নাই ন মা? হয়, মানুহৰ জীৱনৰ কথাহে চাবলৈ আহিছোঁ আৰু।
আপোনালোকো আহিব চাবহি উঠি পালোহি ট্ৰেইন আলি বাপৰে বহুত ডাঙৰ তলৰ পৰা চালে গমেই নাপায় এয়া আমি ট্ৰেইন আলিত উঠিছোঁ এয়া ওপৰেদি গাড়ী যায় এইফালেদি ট্ৰেইন যায় চাওক এইফালেদি ট্ৰেইন যায় বহুত দিনৰ বহুত বছৰৰ মূৰত বনাই হৈছে সেইকাৰণে আপোনালোকে চাওক এবাৰ এয়া চাওক একদম চাইডে চাইডে ইয়া ধাবা নে হোটেল নাজানো বৰ ধুনীয়া লাগিছে ঘৰবিলাক তাকে দেখাইছোঁ ৰ'ব এয়া চাওক বহুত দেৰি হৈ গ'ল বগীবিল চাওঁতে এতিয়া আমি যাব ওলালোঁ ডাইৰেক্ট যাম আমি এতিয়া গৈ চাওঁ ধেমাজি ৰখিমগৈ আৰু তাতে কিবা খাম আপোনালোকক দেখাম আৰু দেৰি হৈ গৈছে সেইকাৰণে সোনকালে ওলালোঁ আমি পৰঠা খাব লৈছোঁ লখিমপুৰ বাইপাছ আমি পালোহি এতিয়া আমি বাইপাছ হৈ যাম লখিমপুৰ এয়া চাওক আপোনালোকে লখিমপুৰ হৈ টাউন সুধি গ'লে বহুত বিজি পাব ৰোড সেইকাৰণে আমি বাইপাছ হৈ যাম এতিয়া চাওক ৰাস্তা বহুত ভাল হ'ল মই আজি প্ৰথম আহিছোঁ বাইপাছ হৈ এয়া আমি বাইপাছ হৈ সোমাব ধৰিছোঁ এয়া আমাৰ জুবিন দা মন যায় এয়া আহিছে এয়া অখিল গগৈ ডাঙৰীয়া বাইপাছৰ দি আহিলোঁ কিন্তু ৰাস্তা বহুত বেয়া লাষ্টৰ কণ কিন্তু গম পোৱা নাছিলোঁ আমি এয়া আমি আহি বান্দৰদেৱা পালোহি লখিমপুৰৰ পৰা তাৰপিছত আপোনালোকক দেখাম এতিয়া অৰুণাচল কোনফালেদি যায় ইয়াৰ পৰা মেইন গেট ইটানগৰ অৰুণাচলৰ কেপিটেল যাব পাৰি ডাইৰেক্ট অলপ বেছি দূৰ নহয় ওচৰতে আপোনালোকৰ গেটখন দেখাম কোনফালেদি ইটানগৰ যায় অৰুণাচলৰ তাকে আপোনালোকক দেখাম এইফালেদি আপোনালোকে ৰাইট ছাইড হৈ এয়া অৰুণাচল মেইন গেট ইটানগৰ এইফালেদি যায় আপোনালোকৰ ইটানগৰ এতিয়া ৰাতি হ'ল কাৰণে ভালকৈ দেখা নাই এইফালেদি অৰুণাচল যায় ডাইৰেক্ট এয়া এইফালে গেট আছে এই গেটখন দেখিবই অলপ দিনত হ'লে দেখিলে হয় ৰাতি হোৱাৰ কাৰণে এতিয়া ভালকৈ অহা নাই এয়া বান্দৰদুৱাৰ পৰা ডাইৰেক্ট অৰুণাচল ইটানগৰ যাব পাৰিব এতিয়া আমি ঘৰ যাম ডাইৰেক্ট বেছি দূৰ নাই আৰু এইখন আৰু এখন নতুন টোল গেট বহালে বান্দৰদেৱা পাৰ হৈ মানে লখিমপুৰ নাপাওঁতে আহোঁতে বহুত দেৰি হৈ গ'ল সেইকাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আন্ধাৰ হৈ গ'ল আৰু ভাল নাপালে আনি চাই ইমান আন্ধাৰ একো নেদেখিলে হয় সেইকাৰণে মই ভিডিঅ'টো এণ্ডিংটো মই ঘৰত কৰিলোঁ মানে ভাগৰ লাগি আছিলে ইমান দূৰ আহি জাৰ্ণি কৰি ইমান দূৰ আহোঁতে একদম গা বেয়া হৈ গৈছে তাকে এতিয়া ঘৰ আহি পাই মই ভিডিঅ'টো এণ্ড কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা হৈছে নাজানো মই ভিডিঅ'বিলাক এতিয়া মই বনাব ষ্টাৰ্ট কৰিছোঁ আৰু তাকে আপোনালোকৰ সহায় লাগে ছাপোৰ্ট লাগে আৰু আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাই